Hi guys, Assalamu alaikum. Welcome back to my channel. ইয়াত মই এটা সসৰ ৰেচিপি এটা শেয়াৰ কৰিব লৈছো। হোমমেড সস হয়। আমি যে বজাৰৰ পৰা খাওঁ সিঙাৰা আনটো যোনটো সস দিয়ে, সেই সসটো কেনেকৈ বনাই মই নেজানো, কিন্তু মই সেইদিনাখন এবাৰ ট্ৰাই কৰোঁতে মোৰ ছোৱালীয়ে বহুত ভাল পালে। ভাবিলোঁ এনেকৈ বনাওঁচোন সস। টমেটো কেচাপটো বহুত বেয়া, বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণেতো বেয়া। সেইবাবে ভাবিলোঁ ঘৰতে বনাই চাওঁ। প্ৰথমত মই এটা চচ পাতি ল'লোঁ। চচটো গৰম হোৱাৰ পিছত ইয়াত মই মিঠাতেল দি দিলোঁ। মিঠাতেল মই ইয়াত 2 চামুচমান দিছোঁ সৰু চামুচেৰে। তাত মই আধা চামুচমান জিৰা দি দিছোঁ। জিৰাখিনি এতিয়া মই অকণমান ৰংচোৱাকৈ ভাজি লৈছোঁ। ভাজাৰ পিছত মই ইয়াত আধা চামুচতকৈ কম মই অকণমান জলকীয়া গুড়ি দি দিছোঁ। যিহেতু চচটো অকণমান মিঠা টেঙা জ্বলা হ'লে ভাল লাগে, সেইবাবে জলকীয়া গুড়িখিনি দি পেলাই অকণমান লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত ইয়াত মই গুড়ৰ পানী দি আছোঁ। গুড়খিনি মই প্ৰথমত পানী দি পেলাই ধুনীয়াকৈ বইল কৰি লৈছোঁ। বইল কৰি চাকি ল'লোঁ। যিহেতু গুড়ত বহুত কিবাকিবি লেতেৰা থাকে, সেইবাবে চাকি লৈছোঁ। চাকি লৈ ইয়াত মই চাহ কাপ দি পেলাই 1 কাপমান মই ইয়াত গুড় দি দিছোঁ পূৰা। দি পেলাই এতিয়া মই এইখিনি অকণ লৰাই ল'ম। ইয়াত মই এটা কেঁচা আম লৈছোঁ আৰু এটা পকা আম লৈছোঁ। দুটা লৈছোঁ, যিহেতু টেঙা আৰু মিঠা হ'ব, সেইবাবে কেঁচা আমটো লৈছোঁ টেঙা হ'বৰ কাৰণে। ইয়াত মই দি দিছোঁ আৰু গুটি মই দিয়া নাই, অকল আমখিনি মই এনেকৈ টুকুৰা টুকুৰি কাটি পেলাই লৈছোঁ। কাটি পেলাই মই ইয়াত দি দিছোঁ। দি পেলাই এইখিনি অকণ মই লৰাই ল'ম। লৰাই লোৱাৰ পিছত মই ইয়াত অকণমান সোৱাদ অনুযায়ী নিমখ অকণমান ব্যৱহাৰ কৰিম। নিমখখিনি দিয়া হ'ল বস্তুটো বেলেঞ্চ আনিব, সেইবাবে এতিয়া মই ইয়াত অকণমান নিমখ দি দিছোঁ এচিকুটমান। আৰু ইয়াত মই 1 কাপমান পানী দি দিছোঁ। আৰু 1 কাপ গুড়ৰ পানী দিছোঁ আৰু 1 কাপ মই নৰ্মেল পানী দিছোঁ। পানীখিনি দিয়াৰ পিছত এতিয়া মই এইটো ঢাকন লগাই পেলাই ভালকৈ মই আমখিনি বইল হোৱালৈকে মই এইখিনি বনাই ল'ম। এতিয়া মই দেখিলোঁ উদং কৰি পেলাই যে আমখিনি বইল হৈ গ'ল, পূৰা বইল হৈ গৈছে। বেছি মই এইখিনি আপোনাৰ 5 মিনিটমান মই সিজাইছোঁ। এতিয়া মই এনেকুৱা, আপোনালোকৰ যদি মেছাৰ আছে মেছাৰ লৈ ল'ব। মোৰ তাত মেছাৰ নাই কাৰণে মই খুন্দনাৰ লাখুটিডাল লৈ পেলাই মই এনেকৈ বস্তুখিনি মই পিহি দিছোঁ। এনেকৈ অকণ হেঁচি দিলেই হৈ যাব, যিহেতু আমখিনি বইল হয়, বেছি দিব নালাগে। অলপ এনেকৈ দি দিলে বস্তুখিনি ভাঙি যাব। ভাঙি যোৱাৰ পিছত মই এইখিনি আৰু 5 মিনিটৰ কাৰণে মই বইল হ'ব ৰাখি দিম। বইল হোৱাৰ পিছত এতিয়া এইখিনি মই লৈ লৈছোঁ। লৈ লোৱাৰ পিছত এইখিনি এটা চাকনি দি পেলাই মই ধুনীয়াকৈ চাকি ল'ম। এতিয়া যিহেতু ইয়াত আম আছে, অকণমান আপোনাৰ চামুচ এটা ল'ব লাগিব। লৈ পেলাই এনেকৈ লাহে লাহে এনেকৈ মেছ কৰি গৈ থাকিলে পৰা যোনখিনি পানী আছে পানীখিনি ওলাই যাব, আৰু যোনখিনি আম থাকিব সেইখিনি পেলাই দিলেই হ'ল। সেইখিনি আমাৰ নালাগে, খালি আমি চচ বনাবলৈ খালি লিকুইডখিনিহে লাগে। সেইবাবে এনেকৈ এবাৰ বনাই চাবচোন, বহুত টেষ্ট হয় খাবলৈ আৰু হেল্ডিও হয়, হাৰ্ম নকৰে। এতিয়া এইখিনি অকণমান পনীয়া হৈ আছে, এইখিনি মই অলপ গৰম কৰিব লাগিব। যেতিয়া অকণমান গাঢ়া হ'ব, বজাৰৰ পৰা অনা চচটোতো দেখিছে কেনেকুৱা হয়। এতিয়া মই চচ এটা পাতি ল'লোঁ, তাত মই এইখিনি দি দিছোঁ। এইখিনি অলপ মই 5 মিনিটমান আৰু অলপ মই এইখিনি গৰম কৰিম, যিহেতু বস্তুখিনি অকণমান আৰু অলপ গাঢ়া হ'ব লাগিব। সেইবাবে বেছি পাতলো নহয় বেছি ডাঠো নহয়, মিডিয়াম হ'লেই হ'ব। আৰু এইখিনি মই এতিয়া এনেকৈ অলপ লৰাই থাকি মই গেছটো মই ষ্টিমত দি দিম। এয়া চাওক, ইমানখিনি হৈ গ'ল। বেছি পাতলো নহয় আৰু ঠাণ্ডা হোৱাৰ পিছত আৰু অলপ ডাঠ হৈ যাব। সেইবাবে এতিয়া মই গেছটো অফ কৰি দিম। অফ কৰি দি পেলাই এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই ঠাণ্ডা হ'বৰ কাৰণে বাতি এটাত ৰাখি দিছিলোঁ। এইখিনি ঠাণ্ডা হ'ল। এতিয়া মই এনেকৈ চিচাৰ এটা সৰু এটা জাৰ লৈ লৈছোঁ। জাৰটোত মই এতিয়া এইখিনি গোটেইখিনি ইয়াত ভৰাই ল'ম। ভৰাই পেলাই এইখিনি মই এতিয়া ফ্ৰিজত থৈ দিম, আৰু যেতিয়া খাবলৈ হ'ব তেতিয়া মই ফ্ৰিজৰ পৰা উলিয়াই ল'ম। এনেকৈ আগতো বনাইছোঁ, আমাৰ বহুত ভাল লাগিছে খাই, ময়ো ভাল পাইছোঁ, হাজবেণ্ডে বিশেষকৈ মোৰ ছোৱালীয়ে ভাল পাইছে। সেইবাবে মই আকৌ বনালোঁ, ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এনেকৈ মই এতিয়া বনাই পেলাই, আৰু বেছিকৈ বনোৱা নাই, অলপহে বনাইছোঁ। যিহেতু এতিয়া আমৰ ছিজন, আকৌ বনাব পাৰিমেই। সেইবাবে আবেলি সময় এতিয়া মোৰ আৰু মোৰ ছোৱালীৰ কাৰণে লাচ্চি বনাইছোঁ। এয়া লৈছোঁ খাবলৈ, লাচ্চিখিনি খাই লওঁ। এতিয়া মগৰিবৰ আজান দি গ'ল, মগৰিবৰ নামাজ কালাজ পঢ়া হ'ল। এতিয়া ভাবিলোঁ মগৰিবৰ সময়ত কিবা এটা খাব লাগে, আৰু
বুট অকণমান মই তিয়াই থৈছিলোঁ ৰাতিপুৱাতে, সেইখিনি বইল কৰি মই এতিয়া ইয়াত এটা ডাঙৰ চাইজৰ পিঁয়াজ লৈ পিঁয়াজখিনি ভাজি ল'লোঁ প্ৰথমত। তাত হালধি গুড়ি আৰু জিৰা গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। আৰু মই বুট ভাজাত আৰু এটা বস্তু দিম মই, এইটো হ'ল মুৰ্গী মাংস কিমা কৰা হয়। আমাৰ মানে কি মুৰ্গীটো আনিলে ব্ৰইলাৰ যেতিয়া অনা হয় তেতিয়া আমি হাড়ি থকা মাংসখিনিহে খাওঁ, যোনখিনি এক্সট্ৰা মাংস থাকে আমি সেইখিনি নেখাওঁ, ভাল নালাগে। কিখিনি মই কি কৰোঁ, কিমা কৰি মই এইখিনি মছলা দি পেলাই ধুনীয়াকৈ ভাজি পেলাই মই থৈ দিওঁ। তেতিয়া মানে কি হ'ব, মই কেতিয়াবা বুট ভাজিলে বুটত দি দিওঁ, চিঙাৰা বনালে মই চিঙাৰাত দিওঁ, চিঙাৰা বনাওঁ মই সেইটো বস্তু দি পেলাই, খাই বহুত ভাল লাগে। এনেকৈ বুট ভাজাত যদি আপুনি এনেকৈ মুৰ্গী কিমা দি দিয়ে বহুত টেষ্ট হয় খাবলৈ। এয়া মই সন্ধিয়া চাহ বনাইছোঁ, চাহখিনি ল'লোঁ খাবলৈ আৰু লগতো লৈছোঁ বুট ভাজাখিনি, বহুত টেষ্টি হৈছিলে। এবাৰ বনাই খাই চাব, ভাল লাগিব। চাহ খালোঁ, ছোৱালীজনীক ইয়াত পঢ়াই আছোঁ। স্কুল খোলা নাথাকিলে কি হ'ব, ঘৰত পঢ়াব লাগে, সেইবাবে পঢ়াই আছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।